নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু এইটো চেনেল মই নতুনকৈ ওপেন কৰিছো আৰু ইয়াৰ আগতে মোৰ আৰু এটা চেনেল আছিল যেটো হিন্দীত মই ভিডিঅ' বনাও আৰু এইটো হৈছে কমপ্লিটলি ব্লগিং চেনেল আই হোপ আপোনালোকে ভাল পাব মোৰ আহিব লগা ব্লগকো আপোনালোকে ভাল পাব আৰু আজি ব্লগটো হৈছে আমাৰ ওচৰতে আহিছে নৰ্থ ইষ্ট ফেষ্টিভেল সো আমি তাত যাম আপোনালোকে গোটেই নৰ্থ ইষ্ট ফেষ্টিভেল ফুৰাম গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল তো ক্লিক কৰি দিব যাতে মই যেতিয়া ব্লগ আপলোড কৰো আপোনালোকে প্ৰথমতে নটিফিকেশন পায় গতিকে বলক বাইক আৰু গাড়ী আছে গতিকে যাম নগৰ সৃষ্টি হৈছে আমি এতিয়া প্ৰগ্ৰাম হৈ আছে আৰু আমি এফালে গৈ আছো দোকানৰ ফালে কি হয় এটো কি হত উঠিছো আমি কিবা এটা উঠিছো এনেকুৱা মই বা আৰু ভিনি আহিছো দুলিয়াজান নৰ্থ ইষ্ট ফেষ্টিভেলত হেইফালে লাষ্টত বহি আছে আমাৰ ভিনি এয়া বা আৰু আমাৰ বহুত ভয় লাগিছে আমি কিবা এটা উঠি আছো এতিয়া অলপ পিছত এটো চলিব এতিয়া আমি উঠি নামি গলো আৰু বহুত বেছি ভয় লাগিছে বহুত ভয় লাগিল ইয়াত দেখিছে আপোনালোকে ইয়াত সৰু সৰু পোৱালিবোৰে বটিং কৰি আছে আৰু 5 মিনিট কৰিব পাৰিব ইয়াত বটিং আৰু ইয়াৰ পৰা আমি টেষ্টি জেলেবি ললো আৰু এইটো হোৱাইট কালাৰ কিবা ইডলি টাইপ বনাইছিলে সেইটো ললো এণ্ড দেন তাৰপাছত আমি লৈছিলোঁ অকণমান কেণ্ডি ফ্ল'জ এণ্ড তাৰপাছত আমি ঘৰ আহি গ'লো বহুত দেৰি হৈ গৈছিলে ৰাতি চ' গাইজ ভিডিঅ'টো আজি ইমানে আছিলে আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাব থেংকছ ফৰ ৱাচিং